যা লাইফষ্টাইলত ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰে তো ফুল প্ৰচেছ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো আহক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। ফাৰ্ষ্টতে আপোনালোকে ডিছক্ৰিপশ্যনত থকা লিংকটো ক্লিক কৰি যিটো পেজ অ'পেন হ'ব তালৈ গৈ লওক। এই পেজটো অ'পেন হোৱাৰ পাছত আপোনালোকে দেখা পাইছে নিশ্চয় চাইন আপ বুলি আছে আৰু ফাৰ্ষ্টতে আছে আপোনাৰ ফাৰ্ষ্ট নেম আৰু আপুনি যিটো ইউজাৰ নেম, তো আপুনি আপোনাৰ ইউজাৰ নেমটো ৰাখি ল'ব। ধৰি লওক আপোনাৰ নামটোৰ পাছত 4টা কিবা সংখ্যা লগাই দিব 1 2 3 4 এনেকৈ। ইয়াৰ পিছতে ইমেইল এড্ৰেছ আপুনি বহুৱাই দিব, আপোনাৰ যিটো ইমেইল এড্ৰেছ হয় আৰু তাৰ ওপৰত যিটো আছে pallab9031 এইটো নাকাটিব, এইটো ৰেফাৰেল হয়। তাৰপাছত কনফাৰ্ম ইমেইলত পুনৰ সেইটো ইমেইলে দিব। তাৰপৰা চিলেক্ট কাণ্ট্ৰি কৰিব, কাণ্ট্ৰি ইণ্ডিয়া কৰিব, ফোন নম্বৰ আপোনাৰ দিব। ফোন নম্বৰ দিয়াৰ পাছত আপোনাৰ ডেট অফ বাৰ্থটো দিব। তাৰপাছত যিটো আপুনি পাছপৰ্ট লাগিব লগ ইন কৰাৰ সময়ত এটা ভাল পাছপৰ্ট বনাব, যেনে আপোনাৰ নামৰ পাছত 4টা সংখ্যা হ'লেই হ'ল। তাৰপৰা 2টা টাৰ্মছ এণ্ড কণ্ডিশ্যনত টিক কৰিব, তেতিয়া টিক হৈ যাব। তাৰপিছত চাইন আপত ক্লিক কৰিব আৰু এনেকৈ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ সম্পূৰ্ণ হ'ব। মই ফটাফট মোৰ এই ফৰ্মখন ফিল আপ কৰিলোঁ, তাৰপাছত দেখাই আছোঁ। মোৰ ফৰ্ম ফিল আপ কৰি হৈ গ'ল আৰু এইবাৰ চাইন আপত ক্লিক কৰিলোঁ আৰু চাইন আপ হৈ গ'ল। আৰু এইবাৰ প্ৰচেছ হৈছে ইমেইল ভেৰিফিকেশ্যন কেনেকৈ কৰে ভিডিঅ' আহি আছে অতি